ব্ৰেকআপ মাথো এটা শব্দই নহয়, ইয়াৰ লুকাই থাকে এটা দুখৰ কাহিনী। অজানিতে ব্ৰেকআপ নামৰ শব্দটোৰে তোমাৰ মোৰ ব্ৰেকআপ হৈ গ'ল। ভাবাই নাছিল সপোনবোৰ যেন এনেকৈ থমকি ৰ'ল। চঞ্চল মনটোৱে তোমাক লৈ কি ভবা নাছিল, প্ৰতি ছেকেণ্ডত সপোনৰ ঘৰ সাজিছিল। আজি সেই সপোনৰ ঘৰবোৰে মোক ৰিঙিয়াই মাতে যে ঐ, তোৰ সপোনৰ লগৰী দেখোন ঠিকনা বিহীন। তেতিয়া মই আহি পেলাই কওঁ যে নাই, তাইৰ মৰম ভাল পোৱা বুকুত মোৰ আজিও খোজে। মন যায় কেতিয়াবা পিঠিত বেগটো লৈ এখন অচিন পৃথিৱীত বিলীন হৈ পৰে, য'ত তুমি নাই, তোমালৈ লিখা কবিতাবোৰৰ মাজত উমলি। নাজানো তুমি মোৰ হোৱা কি নহয়, জীৱনৰ শেষ মুহূৰ্তলৈকে তোমাৰে অপেক্ষা কৰিম, মাথো তোমাৰে অপেক্ষা।